Hi everyone, welcome to my new YouTube channel Evergreen Edu Point. আজি মই ধুবুৰী ডিস্ট্ৰিক্টৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত অহা কেইটামান কোশ্চিন সলভ কৰিবলৈ গৈ আছো। ইয়াৰে প্ৰথমটো কোশ্চিন হ'ল যে 11 স্কোয়াৰ আৰু 12 স্কোয়াৰৰ মাজত 11 স্কোয়াৰ আৰু 12 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। কেইটা স্বাভাৱিক সংখ্যা আছে। 11 স্কোয়ার আৰু 12 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। আমি জানো যে n স্কোয়ার আৰু n প্লাস 1 স্কোয়াৰৰ মাজত 2m টা স্বাভাৱিক সংখ্যা আছে। তো ইয়াত n টো 11 বুজাইছে আৰু n প্লাস 1 টো 12 হ'ব। তো গতিকে 11 স্কোয়ার আৰু 12 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা হ'ব। ইয়াত n ৰ মান হ'ব 11। তো গতিকে স্বাভাৱিক সংখ্যা কিমান হ'ব 2 * n 2 × 11 2 11 গুণ 22টা। অর্থাৎ 11 স্কোয়ার আৰু 12 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 22টা। পৰৱৰ্তী কোশ্চিনলৈ গৈ আছো আমি। দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a = b³ + r। দ্বিতীয়টো প্ৰশ্নলৈ গৈ আছো। দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a = b³ + r। ইউক্লিডৰ কলন বিধি মতে এইটো হ'ব a = b³ + r, যত আমি জানো কি ভাজ্য, আমি জানো ভাজ্য = ভাজক পূরণ ভাগফল যোগ ভাগশেষ। যেহেতু ভাজকটো ভাগফলতকৈ সৰু হ'ব নোৱাৰে, অৰ্থাৎ ভাজকটো কি হ'ব, ভাজকটো সদায় ভাগফলতকৈ ডাঙৰ হ'ব। আমি জানো ভাজ্য = ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এই ভাগশেষটো সদায় ভাজকতকৈ সৰু হ'ব লাগিব। ভাগশেষটো কি হ'ব লাগিব, ভাজকতকৈ সৰু হ'ব লাগিব। আৰু ভাগশেষটো কিমান হ'ব লাগিব, শূন্য হ'ব পাৰে, শূন্য হ'ব পাৰিব বা শূন্যতকৈ ডাঙৰ হ'ব লাগিব, কিন্তু ভাজকতকৈ সৰু হ'ব লাগিব। ইয়াত ভাজকটো কিমান আছে, ভাজকটো আছে b আৰু ভাগশেষটো আছে কিমান r। গতিকে r ৰ মানটো কি হ'ব লাগিব, b তকৈ সৰু হ'ব লাগিব। r ৰ মানটো b তকৈ সৰু হ'বই লাগিব। আৰু r ৰ মানটো কি হ'ব লাগিব, শূন্যতকৈ ডাঙৰ হ'লেও হ'ব, শূন্যৰ সমান হ'লেও হ'ব। অৰ্থাৎ b ৰ মানটো কি হ'ব, r তকৈ ডাঙৰ হ'ব কিন্তু শূন্যতকৈ বেছি বা শূন্যৰ সমান হ'ব লাগিব। এইটো হ'ব কাৰেক্ট এনসার।
অর্থাৎ ইকুৱেলৰ কলম ইতিমধ্যে কি হবে a is equal to bq plus r যত r মানটো কি হ'ব r মানটো বেলেগ ধৰণে দিব থাকিব পাৰে r টো কি হ'ব b কৈ সৰু হ'ব বা r মানটো কি হ'ব পাৰিব শূন্য হ'ব পাৰিব বা শূন্যতকৈ ডাঙৰ হ'ব লাগিব দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a is equal to bq plus r যত r মানটো কি হ'ব r মানটো b তকৈ ডাঙৰ হ'বই লাগিব কাৰণ ভাজ্য কি হ'ব নোৱাৰে কাৰণ ভাজকটো ভাগ শেষতকৈ ডাঙৰ হ'বই লাগিব অৰ্থাৎ ভাজকটো কি আছে ইয়াতে b আছে b টো কি হ'ব r তকৈ ডাঙৰ হ'ব লাগিব বা r মানটো কি হ'ব পাৰে r মানটো শূন্য হ'ব পাৰে বা r মানটো শূন্যতকৈ ডাঙৰ হ'বই লাগিব শূন্যতকৈ ডাঙৰ হ'ব লাগিব নহলে r মানটো কি হ'ব লাগিব শূন্যৰ সমান হ'ব পাৰিব কিন্তু b তকৈ সৰু হ'বই লাগিব অৰ্থাৎ যদি আমি এটা সংখ্যা লওঁ 24 24ক যদি আমি 5 দি ভাগ কৰোঁ 5 দি ভাগ কৰিলে কিমান হ'ব 4 5 গুণ 20 20 হলে ভাগটো কিমান থাকিল 4 4 হ'ব অৰ্থাৎ এই 4টো সদায় কি হ'ব লাগিব এই 5তকৈ সৰু আমি জানো ইয়াত ভাজকটো কিমান আছে ভাজকটো হল 5 5 টো কি হ'ব ভাগ শেষতকৈ ডাঙৰ হ'ব লাগিব ঠিক তেনেদৰে ইয়াতে কি আছে r টো কি হ'ব লাগিব b তকৈ সদায় সৰু হ'ব লাগিব r মানটো সদায় b তকৈ সৰু হ'ব লাগিব বা r মানটো কি হ'ব পাৰে 0 হ'ব পাৰে যেতিয়া আমি এন কৈ লওঁ 24 24ৰ 6 দি ভাগ কৰিলে কিমান হ'ব 6 4 গুণ 24 ভাগটো কিমান হলে আহিলে শূন্য আহিলে ইয়াতে কি হ'ব ভাজকটো 6 আৰু ভাগফলটো কিমান আছে শূন্য অর্থাৎ ভাগফলটো কিমান হ'ব শূন্য হ'ব পাৰিব বা শূন্যতকৈ ডাঙৰ হ'ব পাৰিব কিন্তু ভাজকতকৈ কেতিয়াও ডাঙৰ নহয় গতিকে ইয়াত কি হ'ব a is equal to bq plus r যত r মানটো কি হ'ব b তকৈ সৰু হ'ব লাগিব কিন্তু r মানটো শূন্য হলে হ'ব বা শূন্যতকৈ ডাঙৰ হলে হ'ব ইয়াৰে তৃতীয়টো কোশ্চেন হল তলৰ কোনটো পৰিমেয় সংখ্যা হ'ব তলৰ কোনটো পৰিমেয় সংখ্যা হ'ব প্ৰথমটো আছে √8 √8 কি হ'ব এটা পৰিমেয় সংখ্যা নহব এটো কি হ'ব অপৰিমেয় সংখ্যা হ'ব কাৰণ √8 ক আমি যদি উৎপাদীকৰণ কৰি লওঁ 2 * 2 স্কয়ার অর্থাৎ 2√2 2√2 কৰিলে এটো কি হ'ব অপৰিমেয় হ'ব অর্থাৎ √8 টো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব ইয়াত দুই নম্বৰটো কি আছে 1/√2 1/√2 কি হ'ব অপৰিমেয় সংখ্যা হ'ব 2 পাই কি হ'ব 2 পাইও অপরিমেয় সংখ্যা এটা 3 নম্বরটো চাও √3 27 পরিবর্তে কি লিখব পারো 3 * 3 স্কয়ার অর্থাৎ √3/3 * √3 आंसर গল 1/√3 1/√3 কি হ'ব এটা পরিমেয় সংখ্যা হ'ব তাহলে ইয়াত কি হ'ব তলৰ কোনটো পরিমেয় সংখ্যা হ'ব √3/27 এই c2 কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব বাকি কেইটা পৰিমেয় সংখ্যা নহয় কাৰণ পৰিমেয় সংখ্যা হ'বলৈ হলে p/q আকাৰত প্ৰকাশ কৰিব লাগিব ইয়াক আমি কি কৰিব নোৱাৰো p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰিম ইয়াকো p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো আৰু আইটোতো পৰিমেয় সংখ্যা নহয় গতিকে কোনো এটা অপৰিমেয় সংখ্যাৰ পূৰণে হোক বা যোগে হোক বা ভাগে হোক বা বিয়োগে হোক এটো কি হয় অপরিমেয় হয় 4 নম্বৰ কোশ্চেনটো হল তলৰ কোনটো পৰিমেয় সংখ্যা দশমিক বিস্তৃতিত পরিসমাপ্তি হ'ব কোনো এটা সংখ্যাৰ দশমিক বিস্তৃতিত পরিসমাপ্তি হ'ব যদিহে ইয়াৰ হৰটো কি থাকে 2 to the power m into 5 to the power n আৰহিৰ হয় ইয়াত কোনটো সংখ্যা আছে এই ডি অপশনটো হ'ব কারেক্ট কাৰণ ইয়াত 2 to the power 3 into 5 raised to the power 2 আছে ইয়াত m এর মান কিমান আছে 2 আছে আৰু n এর মান কিমান আছে 2 সরি ইয়াতে m এর মান কিমান আছে 3 আৰু n এর মান 2 আছে গতিকে এটো কি হ'ব কারেক্ট आंसर ইয়াৰ 5 নম্বৰ কোশ্চেনটো হল x² - 3 ৰ শূন্য কেইটাৰ পূৰণফল হল
the product of the zeros of x square minus 3 is আমি জানো যে এটা দ্বিঘাত বহুপদৰ শূন্যবোৰৰ যোগফল কি আছিল শূন্য দুটাৰ যোগফল আছিল শূন্য দুটাৰ আছিল minus b by a sum of the zeros is equal to minus b by a and the product of the zeros অর্থাৎ শূন্য দুটাৰ পূৰণফল হ'ব শূন্য দুটাৰ পূৰণফল is equal to কি আছিল c by a ইয়াত a কিমান আছে ইয়াত a হ'ব 1 b তো নাই b নাই b 0 হ'ব আৰু c মান কিমান আছে 3 ইয়াত a কিমান হ'ব a হ'ব 1 b মান কিমান হ'ব 0 c হ'ব -3 গতিকে শূন্য দুটাৰ পূৰণফল কিমান হ'ব শূন্য দুটাৰ পূৰণফল c by a c মান কিমান আছে -3 3 by 1 অৰ্থাৎ কি হ'ব -3 হ'ব গতিকে x স্কয়াৰ -3 ৰ শূন্য দুটাৰ পূৰণফল কিমান হ'ব -3 এই অপচনটো কাৰেক্ট হ'ব ইয়াৰ 6 নম্বৰ কোশ্চেনটো হ'ল যদি x স্কয়াৰ -2x - k বহুপদৰ এটা শূন্য কিমান হয় -2 হয় তেন্তে k এর মান হ'ব ইয়াত x এর মান কি দি আছে ইয়া x = কিমান দি আছে -2 যদি x এর মান -3 হয় ধৰা হল px টো কিমান আছিল px = x স্কয়ার -2x - k তো গতিকে কি হ'ব p -2 = কিমান হ'ব = 0 হ'ব x এর মান কিমান আছিল -2 স্কয়ার -2 * কি হ'ব x এর মান -2 - k = কিমান হ'ব 0 -2 কি স্কয়ার করলে কিমান হ'ব 4 - প্লাস কিমান হ'ব 4 - k = 0 4 আৰু 4 কিমান হ'ব 8 - k = 0 8 - k টিপিলে কিমান হ'ব k অর্থাৎ k এর মান কিমান হ'ব 8 হ'ব এটা হ'ব কারেক্ট आंसर 7 নম্বৰ কোশ্চেনটো হ'ল 3/2 আৰু -2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদ হ'ব অর্থাৎ ইয়াত কিমান দি আছে 3/2 আৰু -2 এই দুটা শূন্য দি আছে এই শূন্য দুটা ব্যবহাৰ কৰি আমি দ্বিঘাত বহুপদ উলিয়াই লম ধৰা হল দ্বিঘাত বহুপদ কি ধৰা হল দ্বিঘাত বহুপদ a x² + bx + c আমি জানো শূন্য দুটা যোগফল কিমান আছে শূন্য দুটা যোগফল শূন্য দুটা যোগফল -b by a -b by a আৰু শূন্য দুটাৰ পূৰণফল c by a শূন্য দুটাৰ যোগফল কিমান হ'ব শূন্য কিমান দুটা কি আছিল 3/2 আৰু -2 শূন্য দুটা কি আছিল 3/2 আৰু -2 এই শূন্য দুটা ইয়াত আমি যোগ কৰি দিম 3/2 + -2 that implies -b by a is equal to 2 3 minus plus minus 2 2 4 -1/2 আৰু শূন্য দুটাৰ পূৰণফল কিমান হ'ব -3/2 into -2 2 3 2 কিমান হ'ব -6 ইয়াত এর মানটো কি হ'ব ইয়াত a হ'ব 2 b মান হ'ব 1 আৰু c হ'ব
মাইনাছ 6 ইয়াত c মান কি পাব মাইনাছ 6 তো গতিকে আমাৰ দ্বিঘাত বহুপদটো কি হ'ব গতিকে দ্বিঘাত বহুপদটো হ'ব এর মান কিমান আছিলে 2x স্কয়ার বির মান কিমান পালো আমি 1 পালো যোগ x একটু দিব না লাগে আৰু c মান কিমান পালো -6 গতিকে এটা কি হ'ব আমাৰ দ্বিঘাত বহুপদটো গতিকে 3/2 আৰু -2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদটো হ'ব 2x স্কয়ার প্লাস x minus 6 এটা হবে কারেক্ট অ্যানসার ভিডিওটো ভাল লাগিলে লাইক শেয়ার আৰু কমেন্ট কৰিব আৰু আমাৰ চেনেলটো যেহেতু নতুন গতিকে চেনেলটো সাবস্ক্রাইব কৰি লগ ইয়াৰ পিছত আমি বাকি কেইটা প্ৰশ্ন কেইটাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ